নমস্কাৰ আশা কৰোঁ আপোনালোক ভালে আছে আজি আসলতে মই এটা শিক্ষাৰ লগত জড়িত বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আজি মই এপাহ জবা ফুল লৈ আহিছোঁ এই জবা ফুল পাহৰ বিষয়ে মই জনা কিছু কথা আপোনালোকৰ আগত অৱগত কৰিবলৈ আহিছোঁ এই জবা ফুল পাহৰ হিন্দী ইংৰাজী লগতে ইয়াৰ বৈজ্ঞানিক নাম আৰু ইয়াৰ বিভিন্ন অংশসমূহ মই চিনাক্ত কৰি দেখুৱাবলৈ ওলাইছোঁ এই জবা ফুল পাহক হিন্দীত কয় গুৰহল আৰু ইয়াক ইংৰাজীত কয় হিবিস্কাছ ইয়াৰ বৈজ্ঞানিক নামটি হ'ল হিবিস্কাছ ৰোজা চাইনেন্সিছ আচলতে প্ৰতিজোপা উদ্ভিদৰে আচলতে উদ্ভিদে নহয় যিকোনো প্ৰাণী হওক উদ্ভিদ হওক সকলোৰে একোটাকৈ বৈজ্ঞানিক নাম থাকে এই জবা ফুল পাহৰ বৈজ্ঞানিক নামটি হৈছে হিবিস্কাছ ৰোজা চাইনেন্সিছ এতিয়া আহক এই জবা ফুল পাহৰ বিভিন্ন অংশসমূহ মই চিনাক্ত কৰি দেখুৱাওঁ এই যে দেখিছে এইডাল দেখিছেনে এইডালক কয় ঠাৰি ঠাৰিৰ ঠিক ওপৰতে এইকেইটা অংশ দেখিছেনে এইকেইটা ইয়াত আচলতে 6টা আছে এইটো অংশ কিছুমান ফুলত 8টালৈ থাকে অৰ্থাৎ এই অংশটি 6টাৰ পৰা 8টালৈ থাকে এই অংশটিক কয় উপবৃত্তি আৰু ইংৰাজীত কয় ইপিকেলিক্স অসমীয়াত কয় উপবৃত্তি আৰু ইংৰাজীত কয় ইপিকেলিক্সৰ ঠিক ওপৰতে এইকেইটা জোং থকা অংশ দেখিবলৈ পাৰিছেনে জবা ফুল পাহত এইকেইটাক ক'ব কেলিক্স আৰু অসমীয়াত কয় বৃত্তি এতিয়া আহিছোঁ এইকেইটা এই ৰঙা যে এপাহকৈ যদি এপাহ থাকে এইটো থাকিলে এইটোক কয় পাহি এইটো ক'ব পাহি আৰু ইংৰাজীত কয় পিটেলছ আৰু এইকেইটা যেতিয়া একে লগ হৈ থাকিব এয়া দেখিবলৈ পাইছে ইয়াতে 5টা আছে 1 2 3 4 5 এই 5টাক একেলগে ক'ব দলমণ্ডল আৰু ইংৰাজীত কয় কৰোলা যেতিয়া অকলে এটা থাকে তেতিয়া কয় পাহি অৰ্থাৎ পিটেলছ আৰু যেতিয়া একে লগ হৈ পেলাই 5টা থাকিব তেতিয়া ক'ব দলমণ্ডল আৰু ইংৰাজীত কয় কৰোলা এতিয়া আহিছোঁ এইটো অংশলৈ এইডালক কয় ষ্টাইল এইডাল যে দেখিছে এইডালক কয় ষ্টাইল আৰু অসমীয়াত কয় গৰ্ভদণ্ড ষ্টাইলত যে এইকেইটা অংশ দেখিবলৈ পাৰিছে হালধীয়া অংশকেইটা জবা ফুলত সচৰাচৰ আমি দেখিবলৈ পাওঁ হালধীয়া অংশ এইকেইটা হাতেৰে লাৰিলে আমাৰ হাতত লাগি যায় এই অংশকেইটাক কয় এণ্ড্ৰচিয়াম অসমীয়াত এণ্ড্ৰচিয়াম আৰু ইংৰাজীত কয় পুংস্তবকৰ একদম ওপৰ অংশত এইকেইটা দেখিছেনে জবা ফুল পাহৰ ঠাৰি এই যিডাল ষ্টাইল আছে ষ্টাইলডালৰ ওপৰত যে এইকেইটা ৰঙা অংশ দেখিবলৈ পাৰিছে এই অংশকেইটা এইকেইটা ইয়াতে 5টা আছে এইকেইটাক কয় ষ্টিকমা এইকেইটাক ষ্টিকমা বুলি কয় আৰু অসমীয়াত কয় গৰ্ভমুণ্ড এইটো ক'ব গৰ্ভমুণ্ড আশা কৰোঁ ইয়াৰ জবা ফুলৰ মই বিভিন্ন অংশসমূহ চিনাক্ত কৰি দেখুৱাবলৈ আপোনালোকক সক্ষম হৈছোঁ এইবাৰ মই এই জবা ফুল পাহৰ ডিছেকশ্যনৰ ভিডিঅ' লৈ আহিম এই ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি মোক জনাব ধন্যবাদ